নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যদি এতিয়ালৈকে যদি PM কিষাণ ফালৰ পৰা যদি 9 নম্বৰ বা 10 নম্বৰ কিস্তি এতিয়ালৈকে পোৱা নাই বা EKYC যদি এতিয়ালৈকে কৰা নাই কেনেকৈ কৰিব, কোন সকল ব্যক্তিয়ে EKYC কৰিব পাৰিব, EKYC যদি আপোনালোকে ক্লিক কৰিব যায় নতুন এটা আপডেট আহিছে, কি আপডেট আহিছে এই সকলোবোৰ এই ভিডিওটোতে আলোচনা কৰিম। ভিডিওটো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, অসম টেক চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শেয়াৰ কৰি দিব। আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আপোনালোকে যদি EKYC যদি এটা যদি EKYC কৰিবলৈ যায় EKYCত ক্লিক কৰি দিব। ক্লিক কৰিব গ'লে আপোনালোকে দেখিব পাইছে কামিং সুন বুলি এটা ইয়াত দেখিবলৈ পাইছে। ইয়াত এই আপডেটিং বস্তুটো ইয়াৰ পৰা অতৰাই দিছে, যি EKYC কৰা অপচন আছিল হেতু অতৰাই দিয়া হৈছে। কিন্তু মই আপোনালোকক দেখুৱাম এতিয়াও আছে EKYC অপচনটো কেনেকৈ EKYC টো কৰিব পাৰিব। আপোনালোকে মন দি চাই থাকিব ভিডিও। বেক আহি পেলাই হোম পেজত আহিব। হোম পেজত আহাৰ পিছত আপোনালোকে ওপৰত দেখিব পাইছে তিনটা লাইনত ক্লিক কৰি দিব। তিনটা লাইনত কৰি দিয়াৰ পিছত ইয়াত দেখিব পাইছে বহুতো অপচন আহিছে। একদম লাষ্টৰটো অপচন CSC লগইন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখিব পাইছে আপোনালোকে বহুত অপচন দেখিব পাইছে। ইয়াত যেটো দিছে বায়োমেট্ৰিক আধাৰ অথেন্টিকেশন, ইয়াত দেখিব পাইছে এই বস্তুটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিব পাইছে আধাৰ নম্বৰটো দি দিব। তাৰ পিছত চাৰ্জ অপচন আছে, চাৰ্জ অপচনত ক্লিক কৰি দিব। চাৰ্জ অপচনত কৰি দিয়াৰ পিছত আপোনালোকৰ EKYC সাকসেসফুলি আহি যাব। আৰু ইয়াৰ মেইন টপিকটো হ'ল কোন সকলে EKYC কৰিব পাৰিব। যিসকলে আপোনালোকে প্ৰথম এপ্লাই কৰোতে PM কিষাণৰ বাবে আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া আধাৰ কাৰ্ড যেতিয়া দিছিলে আপোনালোকে সেই সকল ব্যক্তিয়ে EKYC টো কৰিব পাৰিব। আৰু যিসকলে অফলাইনত আপোনালোকে আধাৰ নম্বৰ নহয় পান কাৰ্ড বা ভোটাৰ ID বা খাজনা ৰচিদ দি পেলাই যি এপ্লাই কৰিছিল সেই সকল ব্যক্তিয়ে EKYC টো কৰিব নোৱাৰিব। যিসকলে আধাৰ নম্বৰ দি পেলাই PM কিষাণ এপ্লাই কৰিছিলে ৰেজিষ্ট্ৰেচন কৰিছিলে সেই সকলেহে EKYC টো কৰিব পাৰিব। আপোনালোকে এই ভিডিওটোত গম পালে কেনেকৈ আপোনালোকে EKYC কৰিব পাৰিব বা কোন সকল ব্যক্তিয়ে EKYC টো কৰিব পাৰিব। ভিডিওটো ভাল পালে যদি লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰি ল'ব।